এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি যিহেতু শংকৰ উৎসৱ আমাৰ নামঘৰ পাতিছে বৰনামঘৰত গতিকে আমি তালৈকে ওলাই আহিছোঁ প্ৰচেছন অৱশ্যে গ'লেই গতিকে আমাৰ দেৰিয়ে হ'লেও আমি আৰু ওলাই আহিছোঁ ফিল্ডি ব'লকচোন আপোনালোকক দেখাম আমাৰ নামঘৰ কেনেকৈনো পাতে শংকৰ উৎসৱ এয়া আমাৰ গাঁৱৰ বৰনামঘৰ এবাৰ ইয়াতে পৰিছে জন্মোৎসৱ আমি পাই গ'লোহি ইমান ৰ'দ দিছে আজি আমাৰ দেৰি হোৱাৰ কাৰণে আমি বহুত পিছত ৰৈ গ'লোঁ মই প্ৰথমৰ পৰা আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ সকলোখিনি আপোনালোকক দেখাব নোৱাৰিলেও মই যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ অঞ্চলত 7টা নামঘৰ গতিকে এই ভাগৱত যাত্ৰা আমাৰ 7টা নামঘৰ হৈ পেলাই ঘূৰিব যিহে গৰম পৰিছে আমাৰ এনেকুৱা ভাগৰ লাগিছে আৰু তাতে আমি বিচাৰি ফুৰিছোঁ পানী আৰু চৰবত কিন্তু এতিয়ালৈকে আমাৰ পানী আৰু চৰবত ক'তো দেখাই নাই উলিওৱা এয়া এইডোখৰত যেনিবা এয়া চৰবত উলিয়াইছে গতিকে গোটেই মানুহখিনি ইয়াতে থেপা খাই ৰৈছে কাৰণ বহুত গৰম পৰিছে আমিও সেয়া খাই মেলি ল'লোঁ খাই লৈ পেলাই এতিয়া আকৌ যাব লাগিব মই আপোনালোকক দেখাই যাম শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ বুলি ক'লে কিবা এটা বেলেগেই ফূৰ্তি আহে নহয়নে নাহিবনো কিয় কাৰণ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ অসমীয়া জাতিৰ প্ৰাণ আৰু অসমীয়া জাতিৰ মান যিয়ে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত একশৰণ ভাগৱতী বৈষ্ণৱ নাম ধৰ্মৰ খুঁটি পুতিলে সেইখিনি আমি সকলোৱে জানো তেওঁৰ এই অভূতপূৰ্ব অৱদান আৰু তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মানৰ বাবে গুৰুজনাৰ এই আৱিৰ্ভাৱ তিথিত তেওঁক সুঁৱৰি সকলো অসমীয়া জাতি এনেদৰে ওলাই আহে উভতি আহিছোঁ লগৰ এইবিলাক মই আহোঁতেতো অকলে আহিছিলোঁ কিন্তু লগৰ এইবিলাক চবকে লগ পালোঁ দেখিছে গামোচাখন আঁতৰাই এয়া দেখিছে বাৰু আপোনালোকক মই নামঘৰত গৈ পেলাই লগ পাই আছোঁ এতিয়া আমি এয়া নামঘৰ পাই গ'লোহি ব'লক আপোনালোকক মই নামঘৰৰ ভিতৰৰ পৰিৱেশটো দেখাই দিম এয়া দেখিছে নামঘৰৰ সন্মুখ ভাগ এয়া নামঘৰৰ পৰিৱেশ ভিতৰৰ পৰিৱেশ আমি সকলোৱে সেৱা কৰিলোঁ নামঘৰ পাই গ'লোহি এতিয়া এয়া আমাক ভাত যোগান কৰিছে তালৈকে যাম আপোনালোকে মোৰ মাতটো চাগে ভালকৈ শুনা নাই হ'লেও মই আপোনালোকক কৈছোঁ ব'ল আমি ভিতৰলৈ সোমাই যাওঁ ভাত খোৱা স্থানটোলৈ খামগৈ আমি নামঘৰৰ ভিতৰত বহিম নে ভাতৰ খোৱা ব্যৱস্থাৰ ওচৰলৈ যাম তাকে এডোখৰ আলোচনা কৰি আছে সকলোৱে শেষত সকলোৱে আলোচনা কৰি আমি ভাত খাবলৈকে আহিলোঁ আমি ভাত খাবলৈ আহিলোঁ কিন্তু আমালৈ ভাতেই নাই বহি আছোঁ এইটো কাৰণে ভাত খাবলৈ 1 hour later ভাত পাৰিছে আৰু ডিছ দিছে বহুত সময় অপেক্ষাৰ অন্তত এয়া ভাত দিলেহি খাই লওঁ ভাত পানী খাই নামঘৰৰ পৰা আহিলোঁ এতিয়া এয়া আমাৰ লগৰকেইজনী থৈ গুচি গ'ল আমি দুজনী এয়া এতিয়া ৰৈ আছোঁ ফটো মাৰিবলৈ লাগিলে যে সেইটো কাৰণে ব'লক এয়াই আমাৰ গাঁৱৰ শংকৰ উৎসৱৰ পৰিৱেশ গতিকে আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো
যদিহে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কেইখনমান ফটো আমি ক্লিক কৰিছিলোঁ আপোনালোককো লগতো সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ গতিকে আজিলৈ আহিছোঁ